कक्लाबारि बियाबनि जानो गोनां उफ्रा बिसायख'थियाव UPPL दोलोनि बिजाथि मन्टु बर'खौ देरहासार खालामनो UPPL दोलोनि MCLA आरो माखासे मावथिफोरा गोख्रोङै हाबा मावगासिनो। 22 नं कक्लाबारि बियाबनि गलागाव BCDCनि सिङाव थानाय माखासे जायगाफोराव UPPL दोलोनि MCLA पवित्र बर'आ बिजाथि मन्टु बर'खौ देरहाहोनायनि असिलाजों बिसायख'थि फोसावदिं मेल खुंदों। बे मेल खुंनायावनो कक्लाबारि बियाबनि खुंजानो गोनां उफ्रा बिसायख'थियाव UPPL दोलोनि बिजाथि मन्टु बर'आ 30,000निबो बारा भट लानानै देरहागोनखौ रोखा खालामदों आरो देरहाखांनानै बिजाथि मन्टु बर'आ कक्लाबारि बियाबनि जौगानायनि थाखाय गोख्रोङै खामानि मावगोनखौबो फोरमायदों MCLA पवित्र बर'आ। 30,000তকৈ অধিক ভোট আমি পাম বুলি আশা কৰিছোঁ। যেহেতু 23,000 পাইছিলে শিৱ মহোদয় যেতিয়া জয়ী হৈছিল, এতিয়া মন্টুৰাম বড়োৰ মানে আজি অকল মন্টুৰাম বড়ো ডাঙৰীয়া নহয়, আমি UPPL BJP আৰু GSP তিনিটা দলো আমি একত্ৰিত হৈ ছাপোৰ্ট কৰি আজি আমাৰ কেণ্ডিডেটটো আমি জয়লাভ কৰোঁ। তাৰ হিচাপে 30,000 ভোট পোৱাটো খাটাং আৰু মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কক্লাবাৰী সমষ্টিত আমাৰ দলে মোক গলাগাঁও BCDCৰ ইনচাৰ্জ হিচাপে নিয়োগ কৰিছে। হিচাপে কক্লাবাৰী সমষ্টিত এই দুদিনত যিখিনি আহি মই দেখিলোঁ, আমাৰ দলৰ প্ৰতি প্ৰতিটো ৰাইজে আস্থা আছে আৰু বিশ্বাস এটা ৰাখিছে। এই আস্থাটো মই দেখিছোঁ। হিচাপে আমি যিজন ব্যক্তিক কেণ্ডিডেট হিচাপে পাইছোঁ, মাননীয় আমাৰ শ্ৰদ্ধাৰ পাৰ্টি মন্টুৰাম বড়ো ডাঙৰীয়া, তেখেতে জয় হোৱাটো নিশ্চিত। যিহেতু আজিৰ তাৰিখত আমাৰ UPPL দলে 17 মাহৰ ভিতৰত মানে আমাৰ চৰকাৰে যি যাতায়াতৰ ব্যৱস্থাৰ কাৰণে এই সমষ্টিত 26টা CC ব্লকৰ ৰাস্তা হৈছে চেংচন গুডউইলৰ নামত। তাৰ বাহিৰেও এনেকৈ বহুত আঁচনি। প্ৰথমতে মই এইটোৱেই ক'লোঁ, হিচাপে ইয়াত যথেষ্ট কাম হৈছে। এই হিচাপে আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈছে। আমাৰ কেণ্ডিডেটৰ মানে কোনো এনেকুৱা কিবা নাই। বৰ্তমান তেখেতৰ যিটো স্থিতি মই দেখাত ভালেই দেখিছোঁ। বৰ্তমান গোলাগাঁও BCDCৰ পূব অঞ্চলত ৰাস্তা ঘাট বা দলঙৰ সমস্যা আছে, সেইবিলাকৰ সমস্যাটো দলঙৰ সমস্যা ইয়াত 5টা দলঙৰ প্ৰয়োজনীয়তা আছে মই গম পাওঁ। এই 5টা দলঙৰ ভিতৰত 2টা দলং বৰ্তমান প্ৰচেছত আছে আমাৰ শিৱ মহোদয়ৰ ৰিপৰ্ট মতে আৰু আমাৰ গোলাগাঁও BCDCৰ ৰিপৰ্ট মতে। হিচাপে পৰ্যায়ক্ৰমেভাৱে আমি যিহেতু অংশীদাৰ হিচাপে আছোঁ, এই সমস্যাবিলাক দূৰ হ'বই 100%। প্ৰতিটো মানে দলৰে এটা ষ্ট্ৰেটেজি থাকে। তেখেতসকলৰ ষ্ট্ৰেটেজিটো কি হ'ব, মানে কেনেকৈ কি কথা, সেইটো আমি গম নাপাওঁ। আৰু যিজন কেণ্ডিডেট তেখেতে বাস্তৱ অবৰৰ কেণ্ডিডেট হয় না নহয়, তেখেতসকলেহে গম পাব। হিচাপে আমি যিটো আমাৰ দলৰ যিটো নীতি নিয়ম, সেই হিচাপে আমি যিটো দেখিছোঁ, যিহেতু চৰকাৰ নহ'লে একো কৰিব নোৱাৰে, চৰকাৰ অবিহনে আমি একো কৰিব নোৱাৰে, কোনো ৰাস্তা পদূলি দলং অনুষ্ঠান প্ৰতিষ্ঠান কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰৰ কেণ্ডিডেট যিজন মানে দলে চৰকাৰ কৰিছে, সেই দলৰ প্ৰতিহে ৰাইজে আস্থা ৰাখে। মই সেইটো দেখি আহিছোঁ। হিচাপে এইখিনি মই কৈছোঁ। সেইটোতো সিহঁতে কোৱাই কথা, সিহঁতে ক'বই নিজৰ কথা নিজৰ। কিন্তু আজিৰ তাৰিখত তেখেতসকলে জয় হোৱাটোতো তেখেতসকলে নিজেই কৈ আছে চৰকাৰ বনাম বুলি। চৰকাৰ কোনদিনা বনালে? আজি হাগ্ৰামাই চুক্তি কৰাৰ পিছত নিজৰ কলিগক কিমান খবৰ লৈছে, কিমান মানুহে মদ খাই খাই মৰি যাব লগা হৈছে তিল তিল। যিখিনি BLT আছিলে, কিমানজন BLTক সংস্থাপন কৰিলে। মইতো এজন মানে BLTৰ আছিল, মইতো গম পাওঁ না কোনে কি সংস্থাপন হৈছে হোৱা নাই। তেখেতে কোৱা মতে কামবিলাক হৈছে না হোৱা নাই মইতো জানো। আজিৰ তাৰিখত গেজেট নটিফিকেশ্যন 3,068খন ৰেভিনিউ অন্তৰ্ভুক্ত আছিলে। তাৰে বাহিৰে গেজেট নটিফিকেশ্যন লিখা আছিলে 95খন গাঁও আৰু ইনক্লুড হ'ব বুলি। কোনোদিনেতো সেই কামটো নকৰিলে। আৰু আমাৰ যিখিনি ৰৈ থকা BLT আছিলে, ছ'চাইটি বনাই দিছিলে, কোনজন ব্যক্তিক সংস্থাপনৰ দিশটো ওলাই দিছে? গোটেইখিনিতো হোৱা নাই, কিছু হৈছে যদিও গোটেই মানুহটো হোৱা নাই। আৰু সেই হিচাপে তেখেতৰো যিমান ক'লেও মানে কিবা আছে, গণ্ডগোল আছে।
আৰু তেখেতে কৈছিলে মানে বড়োলেণ্ডটো নাপাব বুলি কৈছিলে যেতিয়া আপচুবিলাকে আন্দোলন কৰি আছিলে বড়োলেণ্ডৰ কাৰণে এতিয়া তেখেতৰ মুখত বড়োলেণ্ড পাব বুলিয়ে কৈছে সেইটো জিভাটো পিছলি থাকে সেইটো তেখেতৰ ৰাজনীতি ভাষণ বুলি ক'ব লাগিব এই মিছলীয়া তেখেতে আমি নহয় আমি সঠিক জাগাতে আছোঁ হিচাপে ৰাইজক আমাৰ প্ৰতি আস্থা আছে আমি জয়াটো নিশ্চিত চৰকাৰৰ আমাৰ যিখিনি আঁচনি মিছনবিলাক আছে যেনেকুৱা ছুপাৰ 50 মিছন আছে পিক মিছনৰ ওপৰত আমাৰ গুডউইল মিছন ঠিক এনেকৈ ৰাস্তা পদূলিৰ পৰা আদি কৰি যি 39টা ডিপাৰ্টমেণ্ট এডুকেশ্যন ছেক্টৰে হওক বা ৱাটাৰ মানে ৰিচাৰ্চ ডিপাৰ্টমেণ্টে হওক প্ৰতিটো ডিপাৰ্টমেণ্টতে আৰু হেল্থ ছেক্টৰতে হওক গোটেইখিনি মানে ক্ষেত্ৰতে এটা মিছন আমি হাতত লৈছোঁ হিচাপে পৰ্যায়ক্ৰমভাৱে আমি আমাৰ জায়গাত আমি মানে আমি দিক ওলাই লৈছোঁ আমি আগুৱাই যাব পাৰিম नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेंस रेलवे स्टेट इन्सुरेन्स एएओ एडीओ असिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133 9101536360